Dampune bangso apirthepe damlote wangwe tong tong te Dampune bangso apirthepe damlote wangwe tong tong ke Dampune bangso প্ৰথম আপোনাক কাৰ্বি পহৰে আদৰণি জনাম ধন্যবাদ কাৰ্ডম কাৰ্বি মং লাইভ কেলাঙৰা তুন্দন আজি আমাৰ ষ্টুডিঅ'ত আমি স্পেচিয়েল গেষ্ট হিচাপত মাতিছো আমন্ত্ৰণ কৰি আনিছো নমস্কাৰ মই প্লাবিতা বৰদলৈ শইকীয়া হয় প্ৰথমতে আপোনাক কাৰ্বি আংলং লাইভ ষ্টুডিঅ'ত সময় দিয়াৰ বাবে আপোনাক স্বাগতম জনাইছো থ্যাংক ইউ জনাইছো ধন্যবাদ মুকু ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালৈ ধন্যবাদ ওকে তেতিয়াহলে আমি এই ইন্টাৰভিউটো আৰম্ভণি কৰিব ওলাইছো ভাইদেউ ইমান ধুনীয়া লাগিছে স্পেশালি আমাৰ কাৰ্বিৰ যেটো পিনি পেকক ট্ৰেডিশনাল আৰু কালাৰটো খুব মেচিং হৈছে আপোনাৰ আৰু এনেও আপুনি উখ পাখ আপোনাৰ কাৰ্বি মহিলা বুলি ক'ব আৰু তেনেকে এনেকুৱা উখ বা স্লিম টাইপৰ মহিলা বিলাকৰ কাৰণে স্পেশালি আমাৰ কাৰ্বি ড্ৰেছ যেটো মডাৰ্ন খুব এটা মেচিং হয় আৰু আজিকালি হয় 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 সহজ সৰল ড্ৰেছটো ইমান ধৰক ইমান লিপিব হয় হয় দখনাটো কাৰণে অকমান অসুবিধা হয় নেকি হয় দখনাটো কাৰণে এইবিলাক অলপ মিলাব লাগে কিবা কিবি এইটো আপোনাৰ ইমান সহজ ন জাস্ট হয় হয় কেনেকুৱা লাগিছে পিন্ধি মানে খুব ভাল লাগিছে মই আসলতে ভাল পাওঁ পিন্ধি যেটো মানে সৰুৰ পৰা দেখিছো ন পিন্ধিবলে পোৱা নাছিলো যেতিয়া পৰা মই কাৰ্বি গানখিনি গাবলৈ ললো তেতিয়াটো ভিডিও কৰোতে পিন্ধিব লগা হয় প্ৰথমবাৰ পিন্ধুতে মানে অলপ আনিজি লাগিছিলে কিন্তু সচিকলা প্ৰখ্যাত সিংগাৰ তেখেতৰ কাৰ্বি গান এটাই মই আৰম্ভ কৰিছিলো কাৰ্বি গান তেখেতে শিকাই দিলে মানে এনেকে এনেকে কৰিব লাগে তেতিয়া মানে ইজি হৈ গ'ল ভাল লাগে এতিয়া খুব ভাল লাগে তেতিয়া হলে আপোনাৰ গাঁৱৰ কথা অলপ আমি জানিব বিচাৰিম ধৰক কোৰ পৰা আপুনি ধৰক জন্মস্থান তাৰপিছত মা দেউতা তাৰপিছত আপোনাৰ স্কুলিং কোৰ পৰা কৰিলে এইখিনি কথা অকমান অৱগত কৰিব আমাৰ কাৰ্বি আংলং লাইভ দৰ্শকক হয় নিশ্চয় মোৰ জন্ম যোৰহাট জিলাৰ কাকজান সোণাৰী গাঁৱত মই যোৰহাটৰ অৰিজিনেল দেউতাৰ কৰ্মসূত্ৰে আমি আহি বুকাজান পালোহি মই ক্লাছ 4 লৈকে কাকজান সোণাৰী গাঁৱতে মই পঢ়া শুনা কৰিছিলো তাৰ পিছতে আহি বুকাজান এলপি স্কুলত বুকাজান প্ৰজেক্ট হেডকোৱাৰ্টাৰ এলপি স্কুলত মই পঢ়া শুনা কৰিলো তেতিয়া মানে ক্লাছ 4 ত এডমিশন ললো তাৰ পিছত বুকাজান হায়াৰ সেকেন্ডাৰী স্কুলৰ পৰা মই মেট্ৰিক পাছ কৰিলো কৰি যোৰহাট ডিসিবি কলেজলৈ গলো ডিভিজন বৰুৱা কলেজ তাত মই 5 বছৰ পঢ়িলো গ্ৰেজুৱেচন কৰি তাৰ পিছত মই তেজপুৰ ইউনিভাৰ্চিটিলৈ গলো তাত মই কালচাৰেল ষ্টাডিজ ডিপাৰ্টমেন্টৰ পৰা এমএ কৰিলো মোৰ সাবজেক্টটো কালচাৰেল ষ্টাডিজ আছিল সত মোৰ দেউতা বুকাজান হায়াৰ সেকেন্ডাৰী প্ৰিন্সিপাল হৈ ৰিটায়াৰ্ড সত্য প্ৰদীপ বৰদলৈ তেখেতৰ নাম শুনিছো হয় 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 বুকাজান কলেজৰ বুকাজান হায়াৰ সেকেন্ডাৰী স্কুল হায়াৰ সেকেন্ডাৰী প্ৰিন্সিপাল তাৰপিছতে মোৰ মায়ে কৰিছিলে বিবেকানন্দ হায়াৰ সেকেন্ডাৰী স্কুলত মা অসমীয়া বিভাগৰ আছিলে দুইজন এতিয়া ৰিটায়াৰ্ড হিমানে মোৰ পিছত মানে যোৰহাটত যদিও জন্ম হলো কিন্তু অলপ দিন তাত কেইবছৰ 5 বছৰ একাডেমিকৰ ব্যাকগ্ৰাউণ্ড আৰু আপোনাৰ তাৰ পিছত মই বুকাজানলৈ গুচি আহিলো তাৰ পিছত ভাইটি বা বাইদেউ মোৰ জনী ভন্টি আছে মোৰ পিছত আৰু এটা ভাইটি আছে ভন্টি টিচাৰ কৰে তাই আৰু ভাইটি হল 3D এনিমেচনৰ লাইটিং আৰ্টিষ্ট তাত তেনেকে কাম কৰি আছে ইমান খিনি মোৰ ঘৰৰ পৰিছে আৰু মানে লাইফটো কেনেকুৱা এতিয়া মানে ধৰক কেনেকুৱা আপোনালোকে হেৰি কৰি আছে মানে প্ৰফেশনাল কিবা হয় হয় মই বৰ্তমান মই সংগীতৰ শিক্ষয়িত্ৰী মিউজিক টিচাৰ ডিফু কলা কেন্দ্ৰ আৰু হেতু পৰিচয় মোৰ খুব ভাল লাগে কৈ
যে মই এগৰাকী সংগীতৰ শিক্ষয়িত্ৰী এই কথাটো কৈ মোৰ খুব ভাল লাগে আৰু লগতে মই ডিফু নবোদয় বিদ্যালয়ত এতিয়া অংশকালীন মিউজিক টিচাৰ হিচাপে কাম কৰি আছো এটো পাৰ্মানেন্ট নে কন্ট্ৰাকচুৱেল হয় 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 কন্ট্ৰাকচুৱেল টিচাৰ হিচাপে নতুনকৈ আৰম্ভ কৰিছো এটো কিমান দিন আপোনালোকে হেৰি কৰিব লাগে এটেন্ড কৰিব লাগে ধৰক সপ্তাহিক সপ্তাহত 3 দিন যাব লাগে 3 দিন যাব লাগে হয় দিনৰ কাৰণে মই জেইন ভিলে যাওঁ আৰু শনিবাৰে দেওবাৰে মই ডিফু কলা কেন্দ্ৰৰ মিউজিক টিচাৰ অলপ ইয়াৰ কথাটো অলপ ক'ব নেকি ৰাইজক ডিফু কলা কেন্দ্ৰৰ কথা ডিফু কলা কেন্দ্ৰ এখন বহুত পুৰণি মিউজিক কলেজ সকলোৱে জানে আমাৰ কাৰ্বি আংলঙত আটাইতকৈ পুৰণি আগত আপোনাৰ কাউন্সিলৰ সন্মুখত নাছিলে জানো হয় তাতে আছে এতিয়াও তাতে আছে হয় এতিয়া বহুত ধুনীয়া বিল্ডিং হৈছে দাদা এজন যিজন মানে ফাউণ্ডাৰ সেইজন আছে নে এতিয়াও তেখেতটো মই তেখেতক পোৱা নাই মই 2019 চনত তাত জয়েন কৰিছো তেখেতক মই পোৱা নাই এতিয়া আমাৰ মেনেজিং কমিটিত আছে দিলীপ কুমাৰ দাস তেখেত সেক্ৰেটাৰী আৰু সভাপতি হৈছে মুকুল বৰুৱা ছাৰ আমাৰ কাৰ্বি আংলঙৰ সিনিয়ৰ সাংবাদিক মুকুল বৰুৱা ছাৰ তেখেতলোকৰ মানে তত্ত্বাৱধানত খুব ধুনিয়াকৈ আমাৰ মিউজিক স্কুলখন চলি আছে কেনেকে ধৰণৰ মানে সিস্টেমত চলে মানে বস্তুটো ধৰক এতিয়া আপোনালোকক স্যালাৰি সিস্টেম বা তেনেকুৱা আমাক স্যালাৰি দিয়ে হেতু কিন্তু এখন সৰকাৰি স্কুল নহয় হয় তাকেটো ষ্টুডেন্টৰ পৰা যেটো ফিজ লয় তাৰ পৰাই মানে আমাক তাত কি মানে শিকোৱা তাত আমাৰ ভোকেল আছে তাবলা গিটাৰ কিবোৰ্ড তাৰছতে মডাৰ্ন জিকিটা মডাৰ্ন ডান্স আছে আৰু ভাৰতনাট্যম আছে আৰ্টৰে মানে সকলোতকৈ বেছি ষ্টুডেন্ট আছে আৰ্টত লগতে আৰ্টৰ প্ৰায় 300 মান ল'ৰা ছোৱালী আছে আৰ্টৰে সকলোতকৈ বেছি ভোকেলতো আছে তেনেকৈ প্ৰায় মানে প্ৰতিটো বিভাগতে আছে যথেষ্ট সংখ্যক ষ্টুডেন্ট আছে খুব ধুনীয়াকৈ চলি আছে স্কুলখন ভাল লাগে হেতু কাৰণে মানে মিউজিকৰ লগত কেনেকৈ জড়িত হ'ল আপোনাৰ লাইফটো মানে ধৰক সেইটো আসলতে বহুত সৰুৰ পৰাই মিউজিকৰ লগত জড়িত মানে আমাৰ ঘৰখনত আছিল পৰিবেশটো মোৰ মায়ে গান গাইছিলে তাৰপিছতে মাৰ মুখতো শুনো আৰু মানে আমাৰ এনেকুৱা আছিলে আমি হেৰি যেতিয়া আমি সৰু হৈ আছিলো যেতিয়া মই যোৰহাটৰ ঘৰত আছিলো তেতিয়া তাৰমানে সন্ধিয়া আমি প্ৰাৰ্থনা কৰো আমাৰ গোসাঁই ঘৰৰ সন্মুখত তাৰপিছতে তাত মানে প্ৰাৰ্থনা কৰি উঠাৰ পিছতে আমাৰ মানে সাংস্কৃতিক সন্ধিয়া হয় বৰ্তাৰ ফেমিলি আমাৰ ফেমিলি আমি একেলগে আছিলো গতিকে সাংস্কৃতিক সন্ধিয়া বুলি এটো কাৰণে কৈছো তাৰপিছতে মানে মোৰ পেহিয়ে আমাৰ সবকে মানে নাচিবলৈ দিয়ে গান গাবলৈ একো নাজানো কিন্তু আমি একো শিকা নাই আমি সৰু তেতিয়া কিন্তু আমি সেই কিবা এটা যে কৰিব লাগে যে পঢ়াৰ লগতে এক্সট্ৰা কিবা এটা কৰি সেইটো কিন্তু আমাৰ সেই তেতিয়াই মানে আৰম্ভ হৈছিল মা মানে ধৰক কিবা নামঘৰত লোকগীত কিবা কিবি হয় মায়ে বৰগীত গাইছিলে মায়ে বৰগীত গাই আগতে স্কুলত প্ৰাইজো পায় তাৰপিছতে আগ্ৰহটো আসলে ঘৰৰ সবৰে আছে কিন্তু আমাৰ ঘৰত কি ৰেকৰ্ডিং কৰিছিলে নেকি তেখেত নাই তেনেকুৱা ধৰণৰ আনুষ্ঠানিক কোনো নাছিলে তেতিয়া সেই সুবিধাটোও নাছিলে কিন্তু মানে পৰিবেশ এটা আছিলে আৰু লগতে ক'ব লাগিব আমাৰ বৰ্তা বৰমা তেখেতসকলৰ খুব আগ্ৰহ মানে তেখেতসকলৰ ল'ৰা ছোৱালীৰো আগ্ৰহ তেনেকেই মানে আৰম্ভ হ'ল আৰু যোৰহাটৰ বিষয়ে অকমান ক'ব কেনেকুৱা ধৰণৰ ধৰক তাত কেনেকুৱা থাকি ভাল লাগে নে আমি প্ৰায় শুনি পাওঁ মানে যোৰহাটৰ মানুহ ইফালৰ মানুহখিনি ধৰক কেতিয়াবা ধৰক আমাৰ আমি অচিনাকি মানুহ গ'লেও মানে ভালকে মাত দিয়ে ৰাস্তা পদূলি ভালকে মৰমীয়াল মানুহখিনি কিন্তু নগিয়া মানুহখিনি অকমান ৰাফ টাইপ তেনেকে বুলি কয় আৰু কেনেকে কিয় ডিফাৰেন্ট মানে আৰু নলবাৰী সাইডত আকৌ মানুহবিলাক অকমান বেলেগ হয় নলবাৰী আৰু নগাঁৱৰ বাৰু মই ইমান ভালকে ক'ব নোৱাৰিম যোৰহাটৰ কথা ক'ব পাৰিম যোৰহাটৰ মানুহবোৰ মৰমীয়াল হয় সেইটো আপুনি ঠিকেই কৈছে আৰু মানে কি এতিয়াও মই ঘৰ ক'ত বুলি ক'লে যোৰহাটটোৱে আজি অলপ দিনলৈকে মোৰ সেইটো আহিয়ে আছে ঘৰ ক'ত বুলি ক'লে যোৰহাট বুলি ওলাই তাৰপিছত এতিয়াহে ডিফু বুলি ওলোৱা হৈছে তাৰপিছতে হৈছিলে বোকাজান বুলি কওঁ মানে যোৰহাটৰ প্ৰতি এটা বেলেগ আৱেগ সেইটো মানে খুব ভাল জেগা এতিয়াও গৈ ভাল পাওঁ গৈ থাকো এতিয়াও যোৰহাট এখন খুব ধুনীয়া জেগা এখন সাংস্কৃতিক ৰাজধানী বুলি কয় ন যোৰহাটক গতিকে ভাল লাগে যোৰহাটখন আপুনি ভূপেন্দাক লগ পাইছিলে নেকি কোনটো কোড 9ত থাকোতে কোড দেখা পাইছিলে আহিছিলে তেখেতৰ ভূপেন হাজৰিকাৰ সাংস্কৃতিক সন্ধিয়া হৈছিল বুকাজানত আছিল আমি তেতিয়া ক্লাছ 9ত পঢ়ি আছিলো আপোনালোকৰ বুকাজানতে হেৰি হৈছিল স্কুলতে স্কুলত নহয় এখন বেলেগ এখন ফিল্ডত ফিল্ডত কিন্তু আমি তেখেতক সিসিআই গেষ্ট হাউসত লগ কৰিবলৈ গৈছিলো স্কুলৰ পৰা তেতিয়াতো চাগে মোবাইল নাছিলে নাই তেতিয়াতো একো নাই ন সেইবিলাক ফটো কিন্তু আমাৰ মানে বুকাজানত এজন ভাল কেমেৰামেন আছিলে খান্দা বুলি
তেখেতে মানে ফটো উঠাইছিল আছে মোৰ এতিয়াও ফটো আছে আৰু খুব ধুনীয়াকৈ লগ পাইছিল তেখেতৰ সেৱা এটা কৰিছিলোঁ মূৰত হাত ফুৰাই আশীৰ্বাদ দিছিলে মনত পৰিলে ভাল লাগে ভালকৈ ধুনীয়াকৈ লগ পাইছিলোঁ কথা পাতিছিলে আৰু আমাক গান শুনাইছিলে হেৰি বিস্তীৰ্ণ পাৰৰে তেখেতে প্ৰেক্টিছ কৰি থাকোঁতে প্ৰগ্ৰেমত গাবৰ কাৰণে ওচৰতে বহি মানে শুনাৰ সুবিধা পাইছিলোঁ সেইটো বৰ ডাঙৰ এক্সপিৰিয়েঞ্চ আৰু ন প্ৰফেচনেলি আপুনি কেতিয়া হ'ল মানে ধৰক নাই মানে মানে মিউজিকটো মানে প্ৰফেচনেল ল'ব লাগিব এইটো সিদ্ধান্ত কেনেকুৱা আহিলে মানে ধৰক আচলতে সেই গান প্ৰথম কথাটো হ'ল মানে গান গাই আচলতে খুব ভাল পাওঁ প্ৰফেচনেলি লোৱাটো বিয়াৰ পিছতহে মোৰ আচলতে হ'ল সেইটো মানে গান গাই আছিলোঁ তাৰপিছতে 2016 চনত মোবাইলত এটা এপ আহিলে ষ্টাৰ মেকাৰ বুলি ষ্টাৰ মেকাৰটোক মই মানে ধন্যবাদ দিবই লাগিব ষ্টাৰ মেকাৰত মানে গান যেতিয়া গাওঁ তেতিয়া মানে বেলেগ মানুহবিলাকে বেলেগ বেলেগ ঠাইত তেতিয়া গোটেই অল অভাৰ ইণ্ডিয়া বাহিৰৰো মানে আমাৰ ইণ্ডিয়াৰ মানুহ বাহিৰত থকা তেওঁলোককো লগ পাইছিলোঁ তেওঁলোকে মোক প্ৰায় মানে এটা কুৱেশ্যন সোধে যে আপোনাৰ কিবা এলবাম আছে নেকি আপোনাৰ ইউটিউবত গান আছে নেকি বুলি সোধে তেতিয়া মই ভাবিলোঁ তাৰমানে যে মই গান চান গালে চাগে শুনিব মানে গানটো নোৱাৰা নহয় পাৰোৱে চাগে তেতিয়াতো তাত হিন্দী গানে বেছি গাব লাগে আৰু আটাইতকৈ ভাল হ'ল মানে প্ৰনাউন্সিয়েশ্যনবোৰ হিন্দীৰ শুদ্ধ হ'ল কেইজনমান চিনিয়ৰ মানুহ আছিলে ভুল হ'লে শুধৰাই দিয়ে তাৰপিছত ষ্টাৰ মেকাৰে মোক যে নিজে যে নিজৰ যে গান এটা কৰিব পাৰিম সেই কনফিডেন্সটো আচলতে মোক দিলে তাৰপিছতে ঘৰৰ মানুহজনৰ কথা ক'বই লাগিব বিৰাজ শইকীয়া তেওঁৰ ঠেলাতে 2018 চনত মোৰ প্ৰথমটো মানে গান ওলালে বাৰিষাৰ বৰষুণে বুলি তাৰপিছত তেতিয়াৰ পৰাই আচলতে প্ৰফেচনেলি হৈছে বুলি মই ক'ব পাৰোঁ আৰু এতিয়া ধৰক দাদাৰ more than 100 কিলোমিটাৰ হ'ব আমাৰ পাৰখোৱা দেনগাঁৱৰ পৰা যোৰহাটতো 100 কিলোমিটাৰ হ'ব নেকি ইমান ডিষ্টেন্সটো কেনেকুৱা মানে মইতো বোকাজানত থকা ন তাৰপিছতে মই MA যেতিয়া কমপ্লিট কৰিলোঁ তাৰপিছত মই ডিফুতে এডাল্ট এডুকেশ্যনত চাকৰি কৰি আছিলোঁ তেনেকৈ আহি তেখেতক লগ পালোঁ ইয়াতে ডিফুতে যোৰহাটত লগ পোৱা নহয় মানে এইটো প্ৰেম এৰেঞ্জ আৰু প্ৰেম দুইটাই ক'ব পাৰে কিবা ধৰক যেতিয়া আপোনালোকৰ মিল হ'ল আৰু ফ্যামিলি ফালৰ পৰা তেনেকৈ কিবা অবজেকশ্যন নাই ফ্যামিলি ফালৰ পৰা হৈছে সেইটো কাৰণে এৰেঞ্জ আৰু লাভ বুলি কৈছোঁ হয় আৰু ফ্যামিলি এতিয়া ল'ৰা ছোৱালী মোৰ এটা ল'ৰা আছে ক্লাছ 10ত পঢ়ে ক্লাছ 10 হয় ক্লাছ 10 ও বাপৰে আপোনাক নাই নানা লাগে ডাঙৰ কমপ্লিমেন্ট হয় হয় কি ক্লাছ 10ত পঢ়ি আছে মানে ডিফু ক্লিড আপ শংকৰদেৱৰ কেনেকুৱা পঢ়া ক্ষেত্ৰত সি এতিয়ালৈকেতো ঠিকে আছে এতিয়া মেট্ৰিক দিলেহে গম পাম কেনেকুৱা হয় সি তবলা শিকি আছিলে তবলা ফাইনেল দিলে সি কৈছে গানত নাই তবলা মানে পাৰকাছনতহে তাৰ অলপ ইণ্টাৰেষ্ট আছে আপোনাৰ কথা শুনিছোঁ মাল্টি লেংগুৱেজত আপুনি গান গাই ভাল পায় ধৰক ডিমাচা গানো গাইছিলে আপুনি কাৰ্বি গানটো আপোনাৰ প্ৰায় 4টামান এলবাম অলৰেডি ৰিলিজ হ'ল আৰু আপোনাৰ নিজৰ লেংগুৱেজটো আছে কেতিয়া আপুনি মানে প্ৰথম ৰেকৰ্ডিং কৰিলে কোনটো ষ্টুডিঅ প্ৰথম ৰেকৰ্ডিংটো ষ্টুডিঅ'টোত কৰিছিলোঁ মই গুৱাহাটীত ৰাজ ষ্টুডিঅ'ত 2018 চনত বাৰিষাৰ বৰষুণে বুলি যিটো মোৰ গান ওলাইছিলে গানটো মানে লিখিছিলে লতাশ্ৰী শইকীয়া গগৈ গুৱাহাটীৰে তেওঁ আৰু পাপু গগৈ তেখেতে গুৱাহাটীৰে তেখেত মিউজিক ডিৰেক্টৰ তেখেতলোকৰ তাতেই মানে মোৰ প্ৰথমটো গান কৰা হ'ল তাৰপিছতেই কবিতা আৰম্ভ হ'ল কবিতাৰ আগত 18 চনত তাৰপিছত 19ত ওলালে কাৰ্বি গান আৰজুজি শশীকলা হানচেপি বাইদেউ সেইটো গানৰ কথা অকমান কওকচোন কেনেকৈ ধৰক আৰজুজি গানটো নহয় সেই প্ৰথম আপুনি যে সেইটো আচলতে কনসেপ্টটো কেনেকৈ ধৰণৰ মানে কনসেপ্টটো আচলতে সেই এটা বাৰিষাৰ মানে এটা আমেজ আৰু গানটো বাৰিষাৰে বৰষুণে গজে খুজে মুকে গানটো এইটো ভিডিঅ লগতে ৰিলিজ হয় কোনোবা অভিনয় মানে তিনিজনী ছোৱালী আছিলে মই আছিলোঁ লগত মোৰ নৃত্যশিল্পী আপুনি লগত থাকে তাৰমানে মই গোটেইকেইটা এলবামতে মই আছোঁ সিংগাৰ হিচাপে মই আছোঁ ডান্সৰ কেতিয়াবা মই কমপ্লিট ময়ে থাকোঁ কেনেকুৱা ৰাইজৰ ফিডবেক যথেষ্ট ভাল পাইছোঁ যথেষ্ট ভাল সেইটো কাৰণে আচলতে সাহস এটা পাই পেলাই মই এতিয়ালৈকে 18ৰ পৰা 25লৈকে মানে মই ৰোৱা নাই প্ৰতি বছৰে হয়তো মোৰ 3-4টা কেতিয়াবা বেছিও হয় তেনেকৈ মই মানে গানৰ কাম কৰি আছোঁ তেতিয়াহ'লে আমাৰ শশীকলা বাইদেউৰ লগত কেনেকুৱা কানেকশ্যনটো হ'ল শশীকলা হানচেপি বাইদেউৰ লগত কানেকশ্যনটো আচলতে আণ্টিৰ মানে ছোৱালী ৰাচিনজা তাই মোৰ বান্ধৱী হয় নেকি তেখেতটো হেৰি আপোনাৰ
প্ৰিন্সিপাল কৰি আছে তেখেত তাই মোৰ খুব মৰমৰ বান্ধৱী মানে কেনেকুৱা বান্ধৱী মানে তাই মানে একেলগে পঢ়া নহয় মই যেতিয়া ডিফুত চাকৰি কৰিছিলো এডাল্ট এডুকেশ্যনত আমি একেটা বিভাগতে আছিলো তেতিয়াৰ পৰাই তাইৰ লগত খুব ভাল সম্পৰ্ক তাই এদিন আন্টিক মোৰ গান শুনালে আৰু মাতিলে ঘৰলে চিনাকি হ'ল কিন্তু তেতিয়া গানৰ কথা ওলোৱা নাছিলে পিছত এদিন কিবা এটা গান মই তাইলে ৰেকৰ্ডিং কৰি পঠাওঁতে তাই মানে আন্টিলে পঠালে আন্টি শুনি পেলাই মানে ক'লে তাই কিয় মানে ভালকে ৰেকৰ্ডিং কৰিব লাগে ইমান ভাল আৱাজ তেনেকে বুলি কওঁতে তাৰপিছত আন্টিও মানে বহুত দীঘলীয়া গেপ এটা হৈ গ'ল গানৰ পৰা আঁতৰি আহিলে এদিন তেনেকেই আমি কথা পাতোতে সেই আৰজুজি গানটোকে আন্টিয়ে মানে মোক গাবৰ কাৰণে চিলেক্ট কৰিলে ক'লো যে মই আপোনাৰ কাৰ্বি গান এটা মই গাই চাবলৈ বিচাৰিছো প্ৰনাউন্সিয়েচনটো মোক চাই দিব লাগিব তাৰপিছতে আন্টিয়ে চাই দিলে আৰু মোৰ কাৰণে সেইটো গানেই ভাল হ'ব বুলি ক'লে তাৰপিছত সেইটো মোক ইয়াতে ডিফুতে মংগল ৰংপি হয় মংগল ৰংপিয়ে তেওঁ মানে হেৰি কৰিলে মিউজিকখিনি কৰি দিলে তেওঁ ষ্টুডিঅ'তে সেইটো কৰিছিলো তাৰপিছতে সেইটোৰ ভিডিঅ'টো কৰিছিলে হেৰি বাপুৰাম কাঠাৰচন ছাৰৰ প্ৰায়বিলাক তেওঁ কৰিছিলে কাৰ্বি গান সেইটোৰে আৰম্ভ কৰিলো তাৰপিছত আকৌ 20 চনত নিজৰ গান এটা ওলালে তোমাৰ পদুলিৰ খেৱালি বুলি সেইটো লিখিছিলে কৌস্তভ খাউণ্ডে তেখেত এজন ভাল কাৰ্বি আংলঙৰ বুলি ক'বলৈ অসমৰে এজন ভাল কবি কাৰ্বি আংলঙতে কৰ্মৰত কৌস্তভ খাউণ্ড তেখেতে লিখিছিলে গানটো মই কৰিছিলো মই কৰি সেইটো সেই একদম কভিডৰ মাজতে আৰু তাৰ মিউজিক কৰিছিলে সীমান্ত বৰ্মনে আৰু সীমান্তৰ বৰ্মনৰ লগত সেইটো মোৰ প্ৰথম কাম তাৰপিছৰ পৰা গোটেই মোৰ কামখিনি সীমান্তৰ লগতেই মই এতিয়ালৈকে কৰি আছো সীমান্ত বৰ্মনৰ লগত তেনেকে আৰম্ভ হ'ল তাৰপিছত আৰু এতিয়ালৈকে চলি আছে বেলেগ ধৰণৰ কাম কিছুমান কৰি আছো অভিনয় কৰিব মন নাযায় নেকি ধৰক আপোনাৰ লুকছটো অকমান মানে আমাৰ অভিনয় মানে ফিল্ম ছবিত মানে আপোনাৰ অকমান মিলে মানে নাই মই ভিডিঅ'ত ওলোৱাৰ কথাটো আচলতে প্ৰথম মানে সেইটো এতিয়াও মোৰ ভাবিলে হাঁহি উঠে যে মই দুজনী মানুহে ফটো এখন ভালকে উঠিব নাজানো বা একো মানে মেকআপ কৰা বা কিবা কোনো মোৰ আইডিয়া নাছিলে সেইবিলাক কিন্তু ভিডিঅ' কৰোতে লাহে লাহে এতিয়া অকমান শিকিলো আৰু অভিনয়ৰ কথা কেতিয়াও ভবা নাই কেতিয়াও নাহে মানে মোৰ সেইটো আৰু ঘৰত ধৰক মা দেউতাহঁতে কি বুলি কয় মানে বহুত ভাল ৰেছপন্স মাহঁত মানে বহুত সুখী আৰু আচ্ছা তেওঁলোকৰ সেইটো চাপৰ্ট আছে কাৰণে আচলতে মই এতিয়ালৈকে কৰি থাকিব পাৰিছো আৰু এতিয়াও মানে কেতিয়াবা এটা গান ওলালে নহয় মাহঁতৰ মানে সেইটো বেলেগ ফূৰ্তি আৰু গোটেই ঘৰৰ মানুহখিনি ফেমিলি সেইটো মানে একদম মানে হেৰি আৰু উৎসৱ নিচিনা আৰু সেইটো যে তাই মানে পিং বুলি মাতে মোৰ ঘৰত পিংকি আচলতে শ্বৰ্টকে পিং বুলি কয় পিঙৰ এটা গান ওলাইছে এইটো খুব ঘৰত মাতে আৰু হয় ঘৰত মাতে ঘৰত আপোনাৰ হেৰি কোনে বেছি খঙিয়াল মানে দেউতা নে মা খং বুলি মায়ে অকমান খং চং কৰে আচলতে মায়ে সেইকণ খং কৰিছিলে কাৰণে আমি ভাল হৈ থাকিলো মানে নিজৰ কামখিনিও ভালকে কৰিলো পঢ়া শুনাত বহুত চোকা নাছিলো তথাপিও কিন্তু সেইখিনি ধুনীয়াকে কমপ্লিট কৰিলো আমাৰ আটাইকেইটা ল'ৰা ছোৱালী দেউতা খঙাল নহয় দেউতা একদম শান্ত মানে খং কেতিয়াবা কিবা এটা ক'ব লগা হলে মায়ে কিবা এটা ক'লে আমাৰ যিমান গাত লাগে দেউতাই ক'লে বেছি সোনকালে গাত লাগে দেউতাই মা দেউতাক আপুনি লাষ্ট টাইম কেতিয়া গিফ্ট দিছিলে মা দেউতাক দি থাকো মাজতে মাৰ জন্মদিন আছিলে 1 জানুৱাৰী তেতিয়া মাক কিবা এটা দিছিলো সৰু মোৰ ফালৰ পৰা ভাল লাগে কিবা সোণৰ বস্তু দিব পাইছানে সোণৰ বস্তু নাই দিয়া কিন্তু তাতকে কমৰ কিবা এটা দিছো সোণৰ বস্তু নাই দিয়া কেতিয়া দিব পাৰিম নাজানো আৰু কাৰ বেছিকে মনত পৰে ঘৰত যদি কেতিয়াবা ধৰক ইয়াত আপুনি বহি থাকোতে ঘৰত যেতিয়া আপোনাৰ ঘৰত মনত পৰে কালৈ মালৈ আৰু খোৱা বোৱাটো ধৰক আপোনালোকৰ কোনে বেছিকে ভাল বনায় আপোনালোকৰ পৰিয়ালত মায়ে বনায় এতিয়া চবেই পাৰে মায়ে বহুত ধুনীয়াকে বনায় আৰু আপুনি কি ডিছ বনাই ভাল পায় মই প্ৰথমটো একেবাৰে নাজানিছিলো মোৰ হাজবেণ্ডহে আচলতে বহুত ধুনীয়াকে বনাব জানে মই শিকিছো আচ্ছা বনাবলৈ কিন্তু এতিয়া মোটামুটি চবেই বনাব পাৰো অসমীয়া ব্যঞ্জন কোনোবাই খাওঁ বুলি ক'লেও মই ধুনীয়াকে বনাব পাৰো কিন্তু বহুত এক্সপাৰ্ট নহয় দেই বনাব পাৰো হৈ যায় আৰু যদি সৰু মাছ ঔটেঙা লগত যদি বনাব দিয়ে
হেটো মানুহজনৰ ফালে চাব লগা মাছৰ কাৰবাৰটো আৰু যেতিয়া বিহু আহে পিঠা ভ্যাৰাইটিজ বনাব পাৰে না মই বেছিকে বনাব লগা নহয় কাৰণ আমাৰ মোৰটো সৰু ঘৰ হাৰাহাটত আৰু আমি বিহু হলে ঘৰলে যাওঁগে মোৰ যা কেজনী ইমান ভাল তাত গাঁও ঘৰত যিগৰাকী যা থাকে ৰশ্মি তাই গোটেইখিনি আয়োজন কৰি থৈয়ে দিয়ে মানে হেতু কাৰণে মই ইমান কৰিব লগা নহয় কিন্তু বনাব জানো নজনা নহয় কিন্তু হে মানে ইমানকে কৰিব লগা নহয় ডিফুট বনাব লগা হলেতো হেতুটো কৰো কিন্তু বিহুৰ সময়ত মানে আমি যেহেতু গাঁও ঘৰলে যাওঁগে গতিকে মানে মেইন আয়োজনখিনি তাই কৰিয়ে থৈ দিয়ে আমি আৰু বিহুৰ পিঠা যেতিয়া ঢেকিত পাৰে নে নাই হেতু কৰি হেতু নাই as a man দাদা কেনেকুৱা পালে ফ্যামিলি মেন হিচাপত বহুত ভাল কেনেকুৱা সাপোৰ্টিভ বহুত সাপোৰ্টিভতিয়ালকে মোৰ যিখিনি হৈছে খং উঠে নে আপোনাৰ ওপৰত কেতিয়াবা বহুত খং উঠে হয় নেকি নিজৰ মানে ৰঙক যেনেকে খং কৰে ল'ৰাটো তেনেকে মোকো খং কৰে কিন্তু সেই খংটোৰ আৰৰ কথাটো বেলেগ মই মানে ধৰক গান প্ৰেক্টিছ নকৰিলো ভালকে দুকেদিনা প্ৰেক্টিছ কৰা নাই বা বহুত দিন গান এটা ৰেকৰ্ডিং কৰা নাই বেলেগ কামত মন দি আছো ঘৰ সাফা কিবা কিবি হেবোৰ গুৰুত্ব দি আছো তেতিয়া বেয়া পায় মানে সেইটো খং কৰে আৰু যিটো বেয়া পায় সন্মুখতে কৈ দিয়ে আচ্ছা আচ্ছা বহুত সাপোৰ্টিভ আৰু ডিমাছাৰ গানৰ কথাটো কেনেকুৱা ধৰণৰ ডিমাছা গানৰ অফাৰটো মই পাইছিলো ডিফুৰে অজন্ত সাৰাংসা বুলি ডিসি অফিচৰ কৰ্মচাৰী হয় তেখেতে মোক অফাৰ দিলে প্ৰথমতে তেখেতৰ লগত ডুৱেট গাইছো দুইটা গানে ডুৱেট কৰিছো নিংবো আং বাও বালাই বাউৰেঠি বুলি গানটো আৰু তাৰ পিছত আৰু এটা গান কৰিছিলো সেই দুটাই গাইছো কিন্তু ৰেসপন্স খুব ভাল ডিমাছা গানটোৰ ৰেসপন্স খুব ভাল এটা চাগে হেতু মানে মানুহখিনিও আপোনাক চিনি পায় চাগে এতিয়া পাই মানে ভিডিও অৱশ্যে নাছিলে দে অডিও এলবাম কিন্তু তাকে মোৰ ফেসটো আৰু কভাৰটোত আছিলে হয় হয় কিয় ভিডিও এলবাম কিয় নবনালে হেতু আসলে মোৰ আমাৰ প্ৰজেক্ট নহয় তেখেতৰ প্ৰজেক্ট তেখেতে অডিও কৰি বেছি ভাল পায় কমফৰ্টেবল আসলতে বেছি সেই কাৰণে কিন্তু তেখেতক মানে ধন্যবাদ মোৰ গাবলে খুব মন যায় তেনেকুৱা বেলেগ বেলেগ ভাষাৰ গান বিলাক আৰু আসামিজ কাৰ্বি ডিমাছাৰ বাহিৰে আৰু কিবা এটা প্ৰজেক্ট হাতত লৈছে নেকি ধৰক নেপালী হওক আদিবাসী হওক নাই এতিয়ালৈকেতো লোৱা নাই কিন্তু মন আছে হয় আৰু জুবিন দাক ফেস টু ফেস পাইছেনে ফেস টু ফেস পোৱা নাই মানে অটোগ্ৰাফ লৈছো তেনেকৈ ইমান হেৰিকে নহয় সৰুতে বহুত কিন্তু তেওঁৰ খুব ধুনীয়া মই 4টা প্ৰগ্ৰাম চাইছো একদম মোৰ মনত থাকি যোৱা জুবিন দাৰ সৰুতে তাৰমানে অলপ ডাঙৰ লাগে হয় হয় এতিয়া কিন্তু মই বহুত আপোনাৰ বিগ ফ্যান কোন অসমৰ শিল্পী হিচাপত ভূপেন হাজৰিকাটো কথা ক'বই লাগিব তেখেতৰ পিছতে জুবিন গাৰ্গ আৰু পাপন পাপন বহুত ভাল লাগে হয় হয় আৰু গানৰ কথা আমি বহুতখিনি পাতিলো আপোনাৰ কথাও বহুতখিনি পাতিলো কাৰ্বিংলং ৰাইজক আপুনি প্ৰথমতে আপোনাৰ গানটো শুনো প্ৰথম আপুনি যেতিয়া ৰিলিজ কৰিছিলে হয় গুৱাহাটীত হেতু অকমান ওয়ান স্টেঞ্জাৰ গাব তাৰ পিছত আমি আকৌ কাৰ্বি ডিমাছা ঠিক আছে শুনাই দিও মোৰ প্ৰথম গানটো আছিল বাৰিষাৰ বৰষুণে হয় হেতু ডুৱেটটো নহয় আপুনি সিঙ্গল গান আছিল হয় বাৰিষাৰে বৰষুণে কব যে খোজে মুকে বাৰিষাৰে বৰষুণে কব যে খোজে মুকে যদি তুমি ৰোৱা উলটি মেকে দিবাতেৰে বাৰিষাৰে বৰষুণে কব যে খোজে মুকে ৰিমঝিম হয় 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 ধৰক ৰাতি 1-2 বজাত মানে সফট মিউজিকত খুব ভাল লাগিব মই কিন্তু তেনেকুৱা গানে ভাল পাওঁ মই মানে মোৰ নিজৰ গানবিলাক কৰোতে সদায় মনত এই কথাটো ৰাখো যে খুব যে কেতিয়াবা মানুহ ড্ৰাইভ কৰি আছে বা কেতিয়াবা ক'ৰবাত অকলে বহি আছে তেতিয়া যাতে খুব শান্তিত মোৰ গানটো শুনিব পাৰে খুব যাতে মনটো ভাল লাগে গানটো শুনি মই মানে কিবা এটা কৰাৰ আগত সেই কথাটো মই অকমান মনত ৰাখো তেনেকুৱা গানবিলাক মোৰ খুব প্ৰিয় ভাল লাগে এতিয়া আমাৰ আৰজুজে ন হয় হয় এটা বহুত পুৰণি গান বহুত পুৰণি কলা আন্টিয়েটো
70 মানতে মই বসে মই তেখেত সকলে আমাৰ কাৰ্বি সমাজৰ ফালৰ পৰা তেখেত সকলে প্ৰথম মিউজিক যে গানত যে মিউজিক দিব লাগে তেওঁলোকেহে মানে হেৰি কৰিছিলে মানে ট্ৰেডিশনেল গানৰ হেৰিবিলাক আৰু আমাৰ এইটো কি বুলি ক'ব কাৰ্বি ভাষাত মানে আমাৰ বং ওয়ালুন এইবোৰ গান আৰু সেইবোৰ গান আগত নৰ্মেলি আমাৰ মানুহখিনিয়ে মিউজিকত নাগায় নাই তেওঁলোকে গৈ মানে তাকো কলিকতাত গৈছে হয় শশীকলা আন্টিৰ মানে অতীতটো তেখেতৰ লগত যেহেতু মই থাকো আৰু ডিফুটটো ধৰক বাহিৰৰ পৰা বলিউড এক্টৰ বিলাকে হওক বা যোনে যোনে আহিলেও অসমৰ যিমান ডাঙৰ শিল্পীবিলাক ভূপেন দাহঁতে হওক বা যোন আহিলেও মানে তেখেতসকলে মানে সঁচকা কৰে বা হয় ৰিচিভ কৰে হয় 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 আৰু তেখেতে ট্ৰেডিশনেল যিখিনি বস্তুবিলাক হয় হয় মানে আসবাব গোটেইখিনি তেখেতৰ ঘৰত ৰাখে যে হেতু কাৰণে হেতু এটা তেখেতৰ ঘৰটো সৰুৰা মিউজিয়ামে এটা হয় হয় এতিয়াও লাগি আছে আৰু তেখেতক ধন্যবাদ দিব লাগিব অসমীয়া যিটো বৰগীত তেখেতহে গায় মা প্ৰথম কাৰ্বি শিল্পী হয় 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 বেলেগে গাব নোৱাৰি নহয় এতিয়াও আন্টিয়ে মাজে মাজে ক'বাত নিমন্ত্ৰণ কৰিলে তেখেতৰ গানে অকমান বহুত পুৰণি যেন পাইছো বুকছটো এইখন গানৰ বহিৰো মোৰ এটা কাহিনী আছে হয় এইখন গানৰ বহি মই ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি পঢ়ি থাকোতে মোৰ সিনিয়ৰ দাদা এজন তেওঁৰ এমচিএ ডিপাৰ্টমেন্টৰ আছিলে পংকজ পাণ্ডে বুলি তেওঁ মানে প্ৰজেক্ট কৰিবলৈ হায়দৰাবাদ যাওঁতে আমালে লৈ আহিছিলে আৰু তিনিজনী মোৰ বান্ধৱী মই আৰু দুজনী একেলগে দিছিলে তেওঁ ধুনীয়াকে ইয়াত লিখি দিয়া কথা এখিনি আছে হেতু কাৰণে মই এইখন কপি লৈ ফুৰো এতিয়াও তেখেতে মোৰ গান শুনে মই এতিয়াও গান উলিয়ালে পঠাই দিও এটা গানৰ কথা লৈ ইয়াত মানে এটা কমেন্ট লিখি দিছিলে হেতু মিলিলে হেতু কাৰণে মোৰ এখন বহি খুব ভাল লাগে আপোনাৰ আখৰো খুব ধুনীয়া খুব মানে একদম ক্লিন কিছুমান গান খেলি মেলি হৈ আছে বাৰু লিখা লিখা আছিলে আপুনি ধৰক ইংলিছত লিখি কমফৰ্টেবল পায় না অসমীয়াত লিখি অসমীয়া গানবিলাক অসমীয়াতে লিখো আৰু কাৰ্বি গানবিলাক ইংলিছত লিখিলেও হিন্দী গানবিলাক হিন্দীতে লিখো এনেকুৱা হয় হয় কিন্তু কাৰ্বি গানবিলাক মানে মই অসমীয়াত লিখি ললে প্ৰনাউন্সিয়েচনটো চ আৰু চ প্ৰনাউন্সিয়েচন প্ৰথম চ দ্বিতীয় চ সেইটো মানে মোৰ সুবিধা হয় সেইকাৰণে মই কাৰ্বি গানবিলাক ইংলিছত লিখিলো আকৌ অসমীয়াত আকৌ লিখিলো সেইকাৰণে এইটো অসমীয়াতে লিখা আছে ঠিক আছে अर्जुजी फूले अर्जु लंगले देते इनके हम आसान ले लंगले दे लोते इनके Samse Saikia Arjuji Pule Inke ham aasan le long le de jote Inke ham aasan খুব মানে খুব ধুনীয়া গান পিছৰখিনি ষ্টেঞ্জাও ধুনীয়া কিন্তু এতিয়া ইয়াতো ইমান দীঘলকে গাবলৈ সময় নাই কেতিয়াবা শুনাম পিছত কি অসুবিধা পাইছিলে গাওঁতে যেতিয়া আপুনি ষ্টুডিঅ'ত গাব গৈছিলে বাইদেউ নিজে আহিছিলে নেকি হয় আছিলে ৰেকৰ্ডিঙত আছিলে ৰেকৰ্ডিঙত মই লৈ গৈছো আৰু তেখেতে কিবা ভুল হলে তেতিয়া মোক মানে দেখুৱাই দিছিলে আৰু যে এইটো প্ৰনাউন্সিয়েচন ভুল হৈছে এনেকুৱা হৈছে হেতু কাৰণে মোৰ সুবিধাও হ'ল আছে কেনেকুৱা লগ পাই কেনেকুৱা লাগিছে শশীকলা হানচি বাইদেউ বহুত ভাল লাগিছে মইতো কওঁ যে ডিফুট মোৰ এগৰাকী মা আছে যদি শশীকলা হানচি বাইদেউ বঢ়িয়া মই আন্টি বুলি কওঁ আচলতে কিন্তু কথাটো কওঁতেতো বাইদেউ বুলি ক'ব লগা হয় মোৰ খেলি মেলি হৈ যায় কেতিয়াবা হয় হয় এতিয়া আমি আকৌ ডিমাচা
ডিমাচা আছে না ইয়াত লিখা ডিমাচাটো থাকিবতো লাগে হয় এই যিজন দাদা মানে ডিসি মানে অফিসত কৰ্মৰতা তেখেতো মানে নিজে লিখে গান তেখেতৰ বহুতখিনি ডিমাচা গান আছে আৰু তেখেত মানে ডিমাহাছাত যথেষ্ট পপুলাৰ হয় নেকি হয় যথেষ্ট পপুলাৰ আৰু ভাল ভিউজ পায় তেখেতৰ গান বিলাকে তেখেতে নিজে লিখে স্পেশালি মডাৰ্ন লিখে আচ্ছা আচ্ছা আৰু হিমান্ত বৰ্মন তেখেতেই মানে হেৰি কৰে আচ্ছা আচ্ছা মিউজিকখিনি কৰি দিয়ে হয় প্ৰথমখিনি মোৰ অকণমান মনত আছিলে কিন্তু হয় অল দ্য বেষ্ট মনত আছে নে নাই হয় নিংবো আং বাও বালাই বাউরে থি নিংবো আং নো বালাই নুরে থি আং খাহা বাও বালাই নিংবো খাহা বাউরে থি আং সাউমি নুবালা নিংবো সাউমি নুরে থি নিংবো আং বাও বালাই বাউরে থি নিংবো আং নুবালাই নুরে থি তাৰমানে মিনিংটো কেনেকুৱা ধৰণৰ ৰোমান্টিক গানটো খুব ভালকে এতিয়া মোৰ মিনিংটো বাৰু এতিয়া অলপ দিন হৈ গ'লতো ইমান ভালকে মোৰ মিনিংটো মনত নাই কিন্তু এটা ৰোমান্টিক গান এইটো হয় সেইটো সেইখিনিহে মনত আছে ডিমাচা লেংগুৱেজটো যথেষ্ট কঠিন ন বহুত কঠিন মানে গাঁৱতেও মোৰ সেই তেখেত থাকে যে সন্মুখত সেইকাৰণে গাঁৱতে ইমান অসুবিধা নহয় কোনটো ষ্টুডিঅ'ত কৰিছিলে আপোনালোকে এইটো হিমান্তৰ জানমণি ষ্টুডিঅ' তাতে কৰে ন হয় কেনেকুৱা মানে পাইছে মানে মিউজিক ভাল লাগে তাৰ মানে হিমান্ত মইতো কৈছো আপোনাক মই তোমাৰ পদুলি খেৱালি এলবামটোৰ পিছৰ পৰা গোটেইখিনি কাম তাতে হিমান্ত বৰ্মনৰ তাতে কৰিছো তেওঁ মানে তেওঁৰ লগত এটা মোৰ খুব ভাল আন্ডাৰষ্টেণ্ডিং আছে মানে মই কেনেকুৱা মিউজিক ভাল পাম সেইটো বুজি পায় গতিকে তেনেকে মোক মিউজিকখিনি কৰি দিয়ে আৰু মই তাত মানে ৰেকৰ্ডিং কৰাটো মোৰ কাৰণে খুব কমফৰ্টেবল হয় মই ভাল পাওঁ তাত কৰি পেলাই ভাল লাগে হয় ডিফুট কোনখিনি থাকে আপোনালোকে আমি টিচাৰ্ছ কলনীত থাকো এইটো কোৱাৰ্টাৰ নে কোৱাৰ্টাৰ মোৰ হাজবেণ্ডে ডিফু গভৰ্ণমেণ্ট বয়জৰ হাই ছেকেণ্ডেৰী ইকনমিক্সৰ সাবজেক্ট টিচাৰ গতিকে পাওঁ তেখেতক ভালকে পাওঁ আৰু ইয়াত মানে ঘৰ সাজিব মন নাই ডিফুত মানে মন আছে এতিয়ালৈকে হোৱা নাই মন আছে ডিফুতে গাঁৱলেতো গুচি যোৱাটো কথা ইমান ভাবা নাই এতিয়ালৈকে কাৰণ তেওঁ বহুত সৰুতে ডিফুলে ওলাই আহিলে তাৰপিছত নগাঁৱত পঢ়িলে গুৱাহাটীলৈ গ'ল তাৰপিছত ডিফুতে ইমান বছৰে চাকৰি কৰি আছে আৰু ময়ো মানে আমাৰ ইয়াত এখন আচলতে সমাজ হৈ গ'ল নহয় কালচাৰেলি হওক তেওঁ লিটাৰী ক্ষেত্ৰত জড়িত গতিকে দুইজনৰ এখন সমাজ আছে মানে ডিফুতে থাকিবলৈ মন আছে ইন ফিউচাৰ মানে দেখা যাওকচোন আৰু গাঁৱত কোন কোন থাকে ধৰক দাদাহঁতৰ গাঁৱততো এতিয়া আমাৰ শাহু মোৰ দুজনে ঢুকালে নাই ঢুকালে তাত দেউৰৰ পৰিয়াল থাকে এটা পৰিয়াল তাতে এটা ফেমিলি আছে এতিয়া তেওঁলোক তাতে থাকে আৰু আমি ইয়াত থাকো আৰু আমাৰ সৰুটো ভাইটিও ডিফুতে তেওঁ চাকৰি কৰে গাঁৱৰ কেনেকুৱা পৰিৱেশবিলাক ধৰক গাঁৱত গ'লে সেইখন গাঁৱত থাকি মোৰ খুব ভাল লাগে কিন্তু সেই কিছুমান কামৰ কাৰণে তাত অসুবিধা হয় যে সেইটো কাৰণে আকৌ এতিয়া ধৰক গান এটাকে কৰিম বুলি ভাবিলো বা এতিয়া আমাৰ নিজৰ প্ৰফেশ্যন আছে গতিকে ডিফুত থাকিব লগা হয় কিন্তু তাত থাকি ভাল পাওঁ এখন গাঁৱৰ ঘৰখন খুব ভাল লাগে আৰু যোৰহাট আৰু ডিফুৰ পানীটো কেনেকুৱা ধৰণৰ ধৰক পানীটো আপোনাক মেটচ কৰে নে কৰে ডিফুটো কৰে হাওৰাঘাটতো এনেকুৱা থাকে নহয় কিছুমান মানুহৰ মানে ধৰক ইয়াত থাকিলে অকমান বগা হৈ যায় গাঁৱত গ'লে কুলা মুলা হয় নহয় মেচ কৰে হয় হেল্থ ৱাইজ কেনেকুৱা মেইনটেইন কৰে আপুনি খোৱা বোৱা ক্ষেত্ৰত নিজকে কেনেকৈ আচলতে মই খোৱা বোৱা ইমান নেবাচো মই কম খাওঁ সেইটো হয় যিকোনো বস্তুৱে কম খাওঁ মোৰ একেবাৰে প্ৰিয় বস্তু বুলি ক'লে গাখীৰ চাহ খাই মই গাখীৰ চাহ একাপ মানে খাওঁৱেই খুব প্ৰিয় বাকী তেনেকুৱা প্ৰিয় বুলি একো কথা নাই মোৰ কিমান বছৰ পৰা খাই আছে এইটো
গাখীৰ চাহটো বহুত সৰুৰ পৰা খাইছো সেইটো কাৰণে এতিয়ালৈকে এৰিব নোৱাৰো মানুহে কয় বেছিকে খালে ডায়েবেটিছ হয় ভয় ভাৱ তেনেকে নাই নাই মানে কি ধৰক মিঠাটো তেনেকে নাখাওঁ মিঠা বস্তু বহুত কম খাওঁ আৰু খোৱাটো কম কিন্তু গাখীৰ চাহ সেইটো নাখালে মানে বস্তু বিষাই চাগে নাখালে বস্তু এনাৰ্জি নাপাওঁ হয় হয় এতিয়াতো ধৰক আহে নে কোনোবা ঘৰত দিবলৈ গাখীৰ আহে আহে আচ্ছা আমুলটো নহয় আৰু নহয় নাখাওঁ সেইবিলাক আৰু ফ্ৰুটছ জাতীয় বস্তু ধৰক ফ্ৰুটছ খাওঁ ভাল লাগে ফ্ৰুটছ খাবলৈ আৰু মাংস কি ভাল পায় আপুনি মাংস চিকেনে খাওঁ বেলেগটো একো নাখাওঁ লোকেলটো খায় আৰু মাছটো মাছ খাওঁ আৰু দাদা কি খায় ভাল পায় দাদা সব খাই ভাল পায় মাছ খুব প্ৰিয় মাছ নহলে নহয় হয় হয় আৰু যোগা কৰে নে আপোনালোকে তেওঁ খোজ কাঢ়ে হয় মৰ্নিং ৱাক আৰু ল'ৰা কি খাই ভাল পায় ল'ৰায়ো মাংস খাই খুব ভাল পায় চিকেনটো তাৰ প্ৰিয় আৰু খাবলৈ অকণ ভাল পায় কেনেকুৱা কেৰেক্টাৰটো মাকৰ ফালে গৈছে নে দেউতাৰ ফালৰ পৰা অকমান সিমিলাৰিটি থাকে আমাৰ দুইজনৰে তাৰমানে সেই মানে খুব ধৰক উৎপতীয়া বা তেনেকুৱা নহয় আৰু অকমান বাহিৰা কিতাপ পঢ়া শুনা কৰি থাকে দেউতাকক দেখি থাকে মিউজিকো ভাল পায় ভাল মিউজিকেই শুনে মিউজিকতো ইন্টাৰেষ্ট আছে একো ডিমান্ডিং নাইতো বাইক কিনি দিব লাগে কিবা একেবাৰে নহয় তেনেকুৱা সময়মতে ঘৰত সোমাইতো সেইবিলাকত একেবাৰে হেৰি নাই ক্লাছ 10 হিচাপে এবাৰ সামাৰটো ক'ত গ'লে আপোনালোকে গোটেই ফেমিলি হিচাপত কিবা বাহিৰত যায় নে গোটেই ফেমিলিটো যাওঁ কেতিয়াবা ওলাই কিন্তু এবাৰ যোৱা হোৱা নাই যিহেতু ক্লাছ 10ত এবাৰ অকণমান ওচৰে পাজৰে অকণমান ইফাল সিফাল কৰিলো আৰু বাপেকক কেতিয়াবা গাড়ী চাবি খোজে নেকি নাই এতিয়া আমি আকৌ হেৰি পখিলা বাইদেউৰ গান গাইছিলে বুলি আমি গম পাওঁ পখিলা বাইদেউ মোৰ খুব প্ৰিয় শিল্পী শশীকলা হানসেবী বাইদেউ পখিলা বাইদেউ লেখথেপি বাইদেউ ঘৰত গৈছিলে নেকি আপোনালোকে হয় গৈছো পখিলা বাইদেউ ঘৰলৈও গৈছো শশীকলা হানসেবী বাইদেউটো মই ওচৰতে থাকো তেখেতৰ কথা অকমান কৈ দিও পখিলা বাইদেউ হয় পখিলা বাইদেউৰ কথা আপুনি মানে বিয়া হোৱাৰ পাছতে তেখেতক চিনি না তাৰ আগতে গান আচলতে মই বহুত সৰুৰ পৰা শুনিছো প্ৰথমটো মই মানে আমি বোকাজানত থাকোতে বোকাজানত মইনা পাৰিজাত আছিলে ৰূপালী মইনা পাৰিজাত বুলি তাত এগৰাকী বাইদেউ আহিছিলে লক্ষ্মী বেপী বুলি এইটোৱে মানে পখিলা বাইদেউৰ গান খুব ভাল পায় গায় সুৰবোৰ ইমান ধুনীয়া প্ৰনাউন্সিয়েচন নাজানো কিন্তু মই তেতিয়াৰ পৰাই মানে কিছুমান দাম্পনে এইবিলাক গান ওনাংকে তেতিয়াই সেইবিলাক গান শুনিছো ওনাংকেটো আচলতে মই প্ৰথমতে শুনিছো তাৰপিছতহে দাম্পনে শুনিছো তেতিয়াৰ পৰাই মানে তেখেতলৈ খুব আগ্ৰহ তাৰপিছতে লগ পোৱাৰ সুবিধাটো হোৱা নাছিলে তাৰপিছত দাম্পনেটো গাম বুলি ভাবি থাকোতে এদিন বাইদেউৰ এগৰাকী খুব ভাল শুভাকাংক্ষী ভাৰতী বৰা বৌয়ে মানে মোক বাইদেউৰ লগত লগ কৰাই দিলে তাৰপিছত বাইদেউৰ পাৰ্মিশ্যন বিচাৰিলো আৰু যে মই বাইদেউ এনেকে গাব খুজিছো গানটো বাইদেউয়ে তেতিয়া ক'লে যে মোৰ খুব মৰমৰ গান মই খুব হেৰিকে তুমি কিন্তু প্ৰনাউন্সিয়েচন খিনি খুব ভাল কৰি আৰু সুৰটো শুদ্ধ কৰি তুমি মানে গাব লাগিব তেনেকে ক'লে তাৰপিছতে বাইদেউ ঘৰলৈ মাতিলে বাইদেউ ঘৰলৈ গ'লো গৈ তেওঁৰ মোৰ বহীখনতে ধুনীয়াকে ক'ত ভুল আছে চ প্ৰনাউন্সিয়েচন শিকাই দিলে এইখিনি কেনেকে ক'ব লাগে তেনেকুৱাখিনি কথা শিকাই তাৰপিছতে গানটো ৰেকৰ্ডিং কৰিলো ঘৰখন কেনেকুৱা পালে পখিলা বাইদেউৰ ঘৰ বাইদেউ একেবাৰে সাধাৰণভাৱে থাকে বাইদেউ আচলতে মই ভাবো দে একেবাৰে সাধাৰণভাৱে থকা এগৰাকী অসাধাৰণ মহিলা সাংঘাতিক টেলেণ্টেড আপুনি বাইদেউ কেতিয়াবা লেকচাৰ দিয়া শুনিছেনে নাই জানো মিটিঙত আপুনি শুনিলে আপুনি ক'ব বাইদেউ ইমান গভীৰতা থকা কথা কয় ইমান ডিপ মানে ফিলিং তেওঁৰ ভিতৰত কিন্তু ইমান সাধাৰণকে থাকে ঘৰখনো তেওঁ একেবাৰে সাধাৰণ তেওঁ শিল্পী হিচাপত সমাজৰ কাৰণে বহুতখিনি তেখেতে কৰি হয় আৰু কাৰ্বি জাতিটো সংস্কৃতিৰ কথা বা মিউজিকত কথা গম মানে প্ৰথম পখিলা বাইদেউহঁতৰ শশীকলা বাইদেউহঁতৰ কথাহে মানে বেলেগ মানে ছ'চাইটি বিলাকে গম পায় গতিকে চৰকাৰৰ ফালৰ পৰা কিবা এটা তেওঁকো মানে ঘৰ হওক বা কিবা এটা ফেচিলিটিজ দিব লাগিছিলে ন কিন্তু বাইদেৱে অসম গৌৰৱ পালে শিল্পী পেঞ্চনটো তেওঁ বাৰু পাইছে হ'লেও আচলতে মানুহগৰাকী চলিবৰ কাৰণে তেখেতৰ মানে ধৰক যিটো প্ৰতিভা বা তেখেতে আমাৰ কাৰ্বি আংলঙৰ নাম ইমান উজ্জ্বল কৰি তোলে তেখেতৰ নামটো কোৱাৰ লগতে অসমৰ মানুহে চিনি পায় কাৰ্বি আংলঙৰ শিল্পী বুলি ক'লে গতিকে তেখেতৰ কাৰণে চৰকাৰে অলপ কিবাকিবি কৰিব পাৰিলে সেইটো খুব ভাল কথা হ'ব আমাৰ সকলোৰে কাৰণে বাইদেৱে তেতিয়া ভাবো আকৌ নতুনকে চাগে কাম চাম কৰিব পাৰিব নেকি তেওঁৰ কণ্ঠ এতিয়াও খুব সুন্দৰ হৈ আছে ইচ্ছা কৰিলে কিন্তু তেওঁ সেই কামখিনি কৰিব পাৰে আৰু যদি মানে চৰকাৰৰ সহযোগ পায় চাগে ভালকে কৰিব পাৰিব সেই কামখিনি বহা যোৱা জাগা কেনেকুৱা ধৰণৰ তেখেত আচলতে একেবাৰে সাধাৰণভাৱে থাকে
এতিয়া মানে ৰাজহুৱাকে আচলতে সব কথা কৈ দিবলৈ ইমান ভালো নালাগে ন তেখেতৰ ভালো নালাগিব পাৰে সেইকে কিন্তু তেখেত একেবাৰে সাধাৰণকে থাকে মানে গৰাকী সাধাৰণ মহিলা কিন্তু হে আৰু খুব ব্যক্তিত্বশালী মহিলা হেতু কবই লাগিব আৰু মানে নিজে লিখা নিজে সুৰ কৰা গানবোৰটো মানুহৰ ল'ৰা ছোৱালীৰ নিচিনা ন তেওঁ যে মোক এগৰাকী অনা কাৰ্বি মই মোক বিশ্বাস কৰি গাবলৈ এৰি দিছে তেখেতক মানে মই এই আপোনালোকৰ চেনেলৰ যোগেদিও মই আকৌ বহুত ধন্যবাদ জনাইছো শশীকলা হানচেপি বাইদেউ আৰু পখিলা বাইদেউ যে মোক সেইখিনি বিশ্বাস যে তেওঁলোকে দিছে মই আচলতে নিজে অকমান গৌৰৱে অনুভৱ কৰো যে ইমানখিনি বিশ্বাস কৰিছে তেখেতসকলৰ মই ইমান মৰম পাইছো আপুনি যে তেখেতসকলৰ গানটো যে প্ৰথম আকৌ পুনৰবাৰ অনা কাৰ্বি এগৰাকী মহিলা এটো এটা ট্ৰিবিউট হৈছে এটা ট্ৰিবিউট আৰু So a big thanks to you. এতিয়া আমি বাইদেউৰ গানে শুনো মই দামপনে গানটো অকমান ইয়াৰ মিনিংটো আপুনি বুজিছে নে অকনমানটো বাইদেউ কৈ দিছিল অকনমান নহয় মোক বুজাই দিছিল গোৱাৰ পাছত আপুনি আকৌ ৰাইজক সম্পূৰ্ণ মিনিংটো ক'বলৈ ক'লে অকনমান মোৰ কি হয় ল্যাঙ্গুৱেজটো মই গান গাওঁতে হৈ যায় মোৰ মিনিং লাইন বাই লাইনটো অলপ অসুবিধা হয় কিন্তু হে আৰু মই যেতিয়া এখন পৃথিৱীৰ পৰা গুচি যাম তেতিয়া তুমি মোৰ সমাধিত এপাহ ফুল দিলেও মই সুখী হ'ম এনেকুৱা ধৰণৰ মানে কিমান মিনিং হয় বহুত ডিপ মিনিং আৰু খুব দুখত বাইদেৱে গানটো লিখিছিলে ভূপেন্দ্ৰৰ এনেকুৱা এটা গীত আছে নেকি মই যেতিয়া এই জি ও একে তেনেকুৱা হয় অকমান শুনাই দিছো ঠিক আছে শুনাই দিও দামপনে বাংসোৱা পিৰিথে পেন দামলোতে ওয়াংবে টং টং কে দামপনে বাংসোৱা পিৰিথে পেন দামলোতে ওয়াংবে টং টং কে দাদাক সুপিৰথে কাং হনা বিনে পিৰথে বাং নিয়ালে আবে দামলোতে ওয়াংবে টং টং কে দামলোতে ওয়াংবে টং টং কে দামপনে বাংসোৱা পিৰথে পেন দামলোতে ওয়াংবে টং টং কে ভয়েসটো অলপ মিলে মানে নাই বাইদেউ বহুত ধুনীয়া মিঠা মাত মই চেষ্টা কৰো মানে যে মই মানে শুদ্ধকে যাতে মানে উপস্থাপন কৰিব পাৰো গানটো যেতিয়া ৰেকৰ্ডিং কৰাৰ পাছত যেতিয়া এলবাম ৰিলিজ বাইদেউৰ কেনেকুৱা ধৰণৰ ফিডবেক মানে সাংঘাতিক ভাল বাইদেউ মানে প্ৰথম যিদিনাখন গানটো শুনিছিলে মই নাছিলো বাৰু সন্মুখত কিন্তু বাইদেউ ফোন কৰিছে যে মোৰ মানে মোৰ চকুপানী ওলাই গ'ল মানে তুমি ইমান ধুনীয়াকে গানটো গাইছা তেনেকে বুলি মোলে ফোন কৰিছিলে তো মোৰ মানে খুব বাইদেউৰ গানবিলাক বা পখিলা বাইদেউৰে হওক বা শশীকলা হানচেপি বাইদেউৰ হওক গানবোৰ যেতিয়া গায় তেখেতসকলক শুনাবলৈ যাওঁ সেইটো মোৰ মানে সেই পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ নিচিনা মোৰ তেনেকুৱা ফিল এটা হৈ থাকে যে মানে কি বুলি ক'ব সেইটো এটা টেনচন আৰু মই খুব বেলেগে আমাৰ মানুহখিনি আমাৰ মানুহ যিমানখিনি আমাৰ লোকেল সিঙ্গাৰ বিলাক সেইকাৰণে হাওক নকৰে আকৌ সেইটো হ'ব পাৰে চাগে মই হাওক এটা কৰি চাইছো আৰু মানে কি জানি পাৰিম নেকি এনেকে বুলি আৰু তেখেতসকলে মানে ফিডবেকটো ইমান ভালকে দিছে আৰু মোক ইমান মৰম দিছে আশীৰ্বাদ দিছে কমেন্ট সেকশনটো কেনেকা পালে যেতিয়া ইউটিউবত কাৰ্বি আংলঙৰ ৰাইজক মই মানে কাৰ্বি আংলঙৰ ৰাইজক লগতে কাৰ্বি যিসকল মানে বাহিৰত আছে তেখেতসকলেও গানটো শুনিছে বহুত ভাল ভাল কমেন্টছ আছে মোৰ মানে তাত কমেন্ট সেকশনত গলেই মানে মোৰ মনটো ভাল লাগি যায় ইমান ধুনীয়াকে আকোৱালি লৈছে তেওঁলোকে মই মানে অলপ ভয় লাগিছিলে সেইটো এটা চিৰসেউজ গান ন কাৰ্বি আংলঙৰ গতিকে খুব ভয় লাগিছিলে মোৰ মানে কেনেকুৱা ৰেছপন্স হ'ব তাৰপিছত যেতিয়া ইমান এটা মানে ভাল ৰেছপন্স পালো অকল ভিউজটোৱে কথা নহয় ভিউজটো বিভিন্ন ধৰণে হ'ব পাৰে কিন্তু তাত যে কমেন্টছ খিনি আছে সেইখিনি মোৰ মানে মই মোৰ সম্পত্তি বুলি ভাবো মোৰ উপহাৰ মানে সেইখিনি কাৰ্বি আংলঙৰ ৰাইজৰ মোৰ কাৰণে চেনেলটো কাৰ বাৰু আপোনাৰ যত নেকি আপুনি অফিচিয়ালি ৰিলিজ কৰিছিল মোৰ নিজৰ চেনেল আছে ইউটিউব চেনেল আছে প্লাবিতা শইকীয়া তাতে গলে মোৰ গোটেইখিনি গান দুটা চেনেল নেকি আপোনালোকৰ না এটা চেনেল নহয় মোৰ এটা চেনেলে কিন্তু মোৰ প্ৰথম গানটো মই ৰিলিজ কৰিছিলো এসি মাল্টিমিডিয়াত এতিয়া মোৰ নিজৰ চেনেলটো তেনেকুৱা ইমান গ্ৰোথ হোৱা নাছিলে যে সেইকাৰণে তাতে দিছিলো হলেও মোৰ তাৰ পিছৰ পৰা কিন্তু মোৰ গোটেইখিনি গান মই প্লাবিতা শইকীয়া যিটো মোৰ ইউটিউব চেনেল তাতে আৰু কোনোবাই তাত এতিয়া এইটো ইন্টাৰভিউ চাই যদি কোনোবাই গান শুনিব বিচাৰে তেতিয়াহলে প্লাবিতা শইকীয়া সাৰ্চ কৰিলে ইউটিউবত
তাতে মানে মোৰ গোটেইখিনি গান হেইটোৱে কমেন্টস টু দিবলৈ নাপাহৰিব শেয়াৰ আৰু সাবস্ক্ৰাইব এটা কিমান কেনে গ্ৰো হৈ আছে নে হয় বহুত ভালকে গ্ৰো হৈ আছে এতিয়া এটা ৰিসেন্টলি মোৰ এটা গান ওলালে পখিলা বাইদেউৰ গান এটা গালো মই হয় ও নাংকে হাপে পিনপো সেই গান হয় হয় আজি 4 দিন আগত মই ৰিলিজ কৰিলো শুনিছো সেই গানটো মানে ইমান ভাল ৰেসপন্স আহিছে আৰু বাইদেউ ইমান মানে সুখী হৈছে গানটো শুনি তেখেত আহিছিলে ইনোগ্ৰেশন সেৰেমনিত হয় হয় তাৰ পিছতে তেখেতে খুব ভালকে কৈছে আৰু আমাৰ কাৰ্বি কালচাৰেল সোসাইটিৰ হোমসিং বেছাৰ তেখেতেও খুব ভালকে কমেন্ট কৰিছে তেখেতক চিনি পাও হয় তেখেতক ভালকে চিনি পাও তেখেতক বুগাজনৰ তেনেকে চিনি আগৰ পৰাই চিনি পাও তেখেতে মোক কিমান ভালকে চিনি নাপাইছিলে চাগে তেখেত তথাপিও মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আছলতে মোৰ দাদা সঞ্জু বৰা কাৰ্বি আংলঙৰ সিনিয়ৰ সাংবাদিক মোৰ যিকোনো মানে ইনোগ্ৰেশন অনুষ্ঠানৰ দায়িত্বটো মই সদায় সঞ্জু দাদাকে দিও আৰু দাদাই গোটেইখিনি এৰেঞ্জ কৰি দিয়ে মানে গানটো গোৱালেকেহে মই সদায় কওঁ গানটো গোৱালেকেহে মোৰ দায়িত্ব থাকে তাৰপিছত ভিডিওগ্ৰাফিৰ দায়িত্ব মোৰ ঘৰৰ মানুহজন ৰিয়াজ শইকীয়া তেখেতে বহুত কিটা গানত মোৰ ভিডিওগ্ৰাফি কৰি দিছে তাৰপিছত এবাৰ অৱশ্যে বেলেগ এজন লৰাই কৰি দিছিলে ভাইটি লোকেশন কোড কৰিলে এবাৰ মই এটা লোকেশনতে কৰিছো ৰিক্ৰেশন পাৰ্কৰ যিখন মানে গাৰ্ডেন আছে ভিতৰ পিছফালে তাতেই মই লৈছো যে তাত কিছুমান ঘৰ ধুনিয়াকে বনাই থোৱা আছে আৰু গানটো এনেকুৱাও নহয় যে বেলেগ বেলেগ লোকেশন আসলে ইমান প্ৰয়োজনো নহলে আমাৰ তাতেই গোটেইখিনি হৈ গ'ল তেনেকৈ এইটো গান এবাৰ কৰা হ'ল নৰ্মেলি এখন গান ৰিলিজ কৰোতে ফ্ৰম ৰেকৰ্ডিং টু আপ টু এলবাম শুট কৰা আৰ্টিষ্ট মেকআপ আৰ্টিষ্টৰ পৰা কেমেৰামেন কিমান মান গুচি যায় মানে তাকে কেনেকৈ আপুনি মেইনটেইন কৰে মানে গোটেইখিনি যদি আমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কৰিবলৈ যাওঁ তেতিয়া কিন্তু বহুত খৰচ হয় ধৰক এতিয়া মই অডিওটো কৰিলো তাত এটা খৰচ তাৰপিছত ভিডিওটো যদি মই নিজে ঘৰুৱাকে কৰিব পাৰো যদি মোৰ মানে হাজবেণ্ডে যেতিয়া কৰি দিয়ে তেতিয়াতো মোৰ ইমান খৰচ নহয় আৰু আটাইতকৈ ডাঙৰ কথা মোৰ এডিটিংটো সদায় কৰি দিয়ে মোৰ ভাইটিয়ে সি 3D এনিমেশ্যনৰ লাইটিং আৰ্টিষ্ট আপোনাক মই কৈছোৱে প্ৰথমতে তাৰ কনসেপ্ট বিলাক তাৰ মানে বিৰাট ইউনিক হয় তাৰ সি খুব ধুনিয়াকে মোক কৰি দিয়ে বাৰিষাই বাহিৰৰ পৰা শিকি আহিছে নে তেখেতে দিল্লীত কৰিছিলে তাতে বহুত দিন চাকৰি কৰি আছিলে দিল্লীৰে কোম্পানী এটাত তেখেতে কৰি আছে এতিয়া আহিলে তেওঁ ৱৰ্ক ফ্ৰম হোম কৰি আছে এতিয়া অসমত মানে ঘৰতে থাকে বোকাজানতে থাকে কিন্তু দিল্লীৰে মানে এটা কোম্পানীত কৰি আছে কামটো কিন্তু তাৰ সেইটোৱে সি গোটেই কামখিনি কৰি দিয়ে আচলতে মোৰ সেইটো কাৰণে তাৰমানে খৰচটো মোৰ বহুত ক্ষেত্ৰত ৰেহাই হৈ যায় আৰু কি হয় মই মানে হে আৰু নিজৰ মনপুত এটা বস্তু মই পাই যাওঁ যে মোক এনেকুৱাই ভাল লাগিব তাৰ কামবিলাক খুব ইউনিক ভাইটি সি ধুনীয়াকে কৰি দিয়ে গতিকে মোৰ অকমান কম খৰচত মই কৰিব পাৰো কাৰণে চাগে অকমান সোনকালে গানবিলাক মই কৰি থাকিব পাৰিছো মাৰ কাৰণে কিবা ডেডিকেটেড কিবা এটা গান চিন্তা কৰিছে নেকি এইবোৰ গাবলৈ মই বৰ দিগদাৰ পাওঁ তেতিয়াহ'লে আমাৰ এই দাম্পনি গালো মই পখিলা বাইদেউৰ অনাংকেটো কৰিছিলো এতিয়া অনাংকেটো মই শুনাই দিম আপোনাৰ আখৰটো কিন্তু মানিব লাগিব কম্পিউটাৰাইজ নিচিনা নহয় দেই এইটো লেটাৰ সেটাৰ দেখা নাই লিখোতে ভালকে মানে ষ্টেজত এনেকে গানখন বহি যাতে মই ধুনীয়াকে স্পষ্টকে হয় সেইটো কাৰণে ভালকে লিখি লওঁ পখিলা বাইদেউৰ এইটো গানৰ মিনিংটো কিন্তু এইটো মানে অকমান ধেমেলীয়া বাইদেৱে মোক কৈছে গানটো মানে এজন অকমান বয়সস্থ ডেকা যাক মানে ভাল লাগিছে তাই বয়সত সৰু আৰু এই সৰু ছোৱালীজনী বৰলা টাইপ নিচিনা ডাং বৰলা নহয় ডাং বৰলাটো বেলেগ ন সেইটো অসমীয়া সেইটো ৱৰ্ডটো বেলেগ যেতিয়া বাৰু নাপাতে ডাং বৰলা সেইটো বেলেগ হ'ব তেওঁ অলপ বয়সস্থ গতিকে ছোৱালীজনীয়ে মানে কৈছে যে তুমি এতিয়া মোক বিচাৰিছা হয় কিন্তু মানে তুমি ইমান ডাঙৰ আৰু মই সৰু মই মানে কিছুমান ঠাইত কৈছে যে মই পিনিপেকখনেই ভালকে পিন্ধিব নাজানো বা আমাক সমাজে হাঁহিব সেই তেনেকুৱা ধৰণৰ অকমান কিন্তু কথাবোৰ খুব ৰোমান্টিক গান কিন্তু অলপ ধেমেলীয়া মানে বাইদেউৰ মতে আৰু দেই বাইদেউ তেনেকে মোক কৈছিলে ঠিক আছে শুনাই দিয়ক তেতিয়াহ'লে Unangke habe pinpo akling sarpo kanta Unike nonjonga sami klim sodon wetla Unangke habe pinpo akling sarpo kanta Unike nonjonga sami klim sodon wetla Rupai ki pedang ovi
ki penang obiana sakang chin bar pe chindan de choja kona khan nang ki habe pin puwa kling sar pukanta unike nonjonga sami klim sodon weta wow গান ধুনীয়া মই খুব ভালকে এটা প্ৰেজেন্ট কৰিব পৰা নাই সাকে আৰু বাইদেউ ইমান ধুনীয়াকে গানটো গাই থৈছে মই মাত্ৰ অকমান এটা সৰু হলে আপোনাৰ ভয়েস কন্ট্ৰোলটো খুব ভাল হয় থ্যাংক ইউ আৰু ঘৰত কেনেকুৱা ধৰণৰ ৰিহাৰ্সেল কৰে ধৰক বক্স লৈ কাৰোকে সিস্টেম নে এনে হাৰমনিয়াম কৰা না কিন্তু হাৰমনিয়ামত মই কৰো কাৰণ আপুনি নিজে হাৰমনিয়াম বজায় নে হয় হাৰমনিয়াম মানে মই যেহেতু মই ভোকেল টিচাৰ গতিকে মই জানিবই লাগিব আৰু মোৰ তেনেকে মানে ক্লাসিকেলৰ ৰিহাৰ্সেলটো আসলতে মোৰ হৈ থাকে ঘৰলে মোৰ ষ্টুডেন্ট আহে তেওঁলোকৰ লগত মই ঘৰটো আহে নেকি হয় ঘৰত আহে তেওঁলোককো মই শিকাও শিকোৱাৰ সময়তো মোৰ প্ৰেক্টিছটো হয় আৰু কেতিয়াবা মন গলে বজাই পেলাই গাও কিন্তু বেছিভাগ প্ৰেক্টিছ মোৰ ষ্টুডেন্টখিনিৰ লগতে মোৰ হয় কাৰণ শনিবাৰে দেওবাৰে মই কলা কেন্দ্ৰলৈ যাওঁ তাতো মই ক্লাসিকেলে প্ৰেক্টিছ কৰাও আৰু ঘৰতো কৰাও তেনেকে প্ৰেক্টিছটো এতিয়ালৈকে তেনেকেই আসলতে হৈ আছে আৰু কি বজানা বজাই ভাল পায় আপুনি বজোৱাটোত মই ইমান ঠিক নহয় মই হাৰমনিয়ামখন বজাও মানে ক্লাসিকেলটোৰ আৰু মোৰ নিজৰ এটা প্ৰেক্টিছৰ কাৰণে বজোৱাটোত মই বেলেগ একো নবজাও আসলতে বজালে মোৰ গাবলৈ কেতিয়াবা অলপ মানে হাৰমনিয়ামখন বজাই এনেই কাৰোবাৰ সন্মুখত গাব লগা হ'ল তেতিয়া গাওঁ কিন্তু প্ৰগ্ৰেমত মই এনেই মাইক্ৰফোনটো লৈ আৰামছে গানটো গাবলৈ পালে মই ভাল পাওঁ কলেজ লাইফত বিহু কৰি কিবা কিবি নাই নাচাত মই নাচা অভিনয় এইবিলাকত মই বেয়া পাই লাভ নাই একেবাৰে খালি গান গায় ভাল লাগে গান গাওঁ সেইটোতে মই কমফৰ্টেবল আছো আমি বহুতখিনি কথা পাতিলো সময় কথা আহি পৰিল দিয়া শেষত আপুনি কিবা ক'ব মানে মই এখিনতে যি সকলে মোৰ ইন্টাৰভিউটো চাই তেখেতসকলক উদ্দেশ্যি মই এটোৱে ক'বলৈ বিচাৰিছো যে মই এগৰাকী একেবাৰে সাধাৰণ গান ভাল পোৱা মানে এগৰাকী মই ছোৱালী গান খুব ভাল পাওঁ সংগীত মোৰ জীৱন বুলি মই ক'ব পাৰো আৰু মোৰ কিছুমান সৰু সৰু প্ৰচেষ্টা মই মোৰ ইউটিউবত মই ৰাখি থৈছো আজিকালি যেহেতু ইউটিউবতে সকলোখিনি উপলব্ধ হয় গতিকে আপোনালোকে যদি অকণমান মোৰ প্ৰতি কিবা আগ্ৰহ অনুভৱ কৰিছে তেনেহলে মোৰ চেনেলটোত গৈ চাব পাৰিব প্লাবিতা শইকীয়া বুলি তাত আছে আৰু মোক এনেদৰে আপোনালোকৰ চেনেললৈ আমন্ত্ৰণ কৰি অনাৰ বাবে আপোনাক পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাই আৰু যদি আপোনাক নিমন্ত্ৰণ কৰে প্ৰগ্ৰামত বা যিকোনো সংস্কৃতি সন্ধিয়া কেনেকুৱা ধৰণৰ যোগাযোগ হয় মইতো টিচাৰ্ছ কলনীত থাকো আৰু মই ডিফু কলা কেন্দ্ৰৰ এগৰাকী শিক্ষয়িত্ৰী গতিকে কলা কেন্দ্ৰলৈ আহিলেও মোক লগ পাব শনিবাৰে দেওবাৰে মই তাতে থাকো কোনোবাই কেতিয়াবা তেনেকে যোগাযোগ কৰিব বিচাৰিলে তেনেকে লগ পাব আৰু মানে এড্ৰেছটো মোৰ সেইটোৱে ডিফু টিচাৰ্ছ কলনী নহলে ডিফু কলা কেন্দ্ৰ ওকে তেতিয়াহ'লে কাৰ্বি আংলং লাইভ টক শ্ব'লৈ আপুনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰি আমি তেতিয়াহ'লে কাৰ্বি আংলং লাইভ দৰ্শকক নমস্কাৰটো বিদায় লওঁ আৰু নমস্কাৰ